এইখনত আপোনালোকে KTM 6 মাইল লিখা আছে 390 এডভেঞ্চাৰ চলাব আমাৰ মনোজ ভাই তো গাইজ কিছুমানে বহুত কৈ আছিলে যে ভিডিঅ' ইমান দিন কেলে অহা নাই সেইকাৰণে অহা নাই যি কাৰণে অহা নাই ভালে হ'ল কাৰণ আজি যিটো ষ্টাইলত ভিডিঅ' আৰম্ভ কৰিছোঁ এইটো মানে বহুত বেলেগতকৈ বেলেগ হ'ব ফাৰ্ষ্টতে দেখাই দিছোঁ এখন বাইক এইখন বাইক আপোনালোকে চিনি পাব চাগে এইখনত আপোনালোকে KTM 6 মাইল লিখা আছে আৰু এইজন কোন এইজন মই বিকাশ দা নেক্সট লেভেল বিকাশ দা কি খবৰ ৰাতিপুৱাৰ পৰা ৰখি আছো আৰু দেই হা কেনে গম পালা মনোজ ভাই আৰু অকল বিকাশ দাই নহয় SBN দা আছে শিবু দা ফোকাছ আনে অলপমান ঘূৰি দিয়ক না পোহৰটোৰ কাৰণে শিবু দা আছে আৰু পিছফালে আছে আমাৰ বিতুপন দা ফাৰ্ষ্টত আহি বিতুপন দা কিবা এটা কৈ দিয়ক কি কম ল'ৰাটোক লগ পালোঁ ৰ'দটোৰ পৰা একো দেখাই নাই ল'ৰাটোক লগ পালোঁ ই ৰৈ আছিলে বহুত দেৰিৰ পৰা আহি পুৰা জোনাই ঘূৰি আছোঁ আৰু ৰৈ ই মানে অনুমান কৰিলে আমি জনাই আহিছোঁ যে মনোজ ভাইৰ ওচৰলৈ আহিম বুলি মনোজ ভাইৰ ওচৰত আহি পাই কপি আছে ল'ৰা হাত কপি আছে দিয়ক একো নাই ভাল লাগিলে ল'ৰা লগ পাই অঁ ঠিক আছে দিয়া আৰু চিনি পাই আমাৰ মনোজ দা মনোজ ভাই কোনোবা আছে নেকি আমাৰ লগত আছে সমীৰণ দা আছে লগত আপোনালোকে যদি চিনি পায় চাগে চবে পোহৰটোৰ কাৰণে অলপ ইছ্যু হৈ আছে আৰু তাৰপিছতে এয়া সমীৰণ দাৰ বাইক R3 Yamaha R3 খুব বঢ়িয়া বাইক আছাম ৰাইডৰ কাৰণে পুৰা মজা আৰু জোনাই আহি কেনেকুৱা লাগিছে সমীৰণ দা একদম জোনাই চালিয়া জাগা একদম মজা জাগা আল্টিমেট আৰু ইয়াতে য'ত জু নাই সেইটোৱে জোনাই আৰু এইটো বিতুপন দাৰ ড্ৰোন এতিয়া বিতুপন দাৰ ড্ৰোন শ্বট এটাৰ কাৰণে অলপ যা যোগাৰ চলি আছে এয়া আপগ্ৰেডেড ভাৰ্জন ঘূৰাই আছে আৰু আছে পাপুদা আছে BJK আছে এইফালে বিতুপন দা তাৰপিছতে সেইফালে আপোনালোকৰ এইটো মনোজ ভাই আৰু শিবু দা এইটো বিতুপন দা পুৰা ড্ৰোন পুৰা মিলাই আছে তাৰপিছতে ইয়াতে মনোজ ভাই ব্লগিং কৰি আছে আৰু আমি আছো তলত এয়া চলি আছে ড্ৰোন শ্বটখিনি চাবলৈ আপোনালোকে বিতুপন শইকীয়া ইউটিউব চেনেলটো চাব লাগিব এইফালে ফাৰ্ষ্ট লিড কৰিছে বিকাশ দা তাৰপিছতে ছেকেণ্ডত আছে বিতুপন দা তাৰপিছত আছে শিবু দা তাৰপিছতে এইটো আপগ্ৰেড ভাৰ্জন এইটো BJK দা আৰু এইফালে আছে পাপু কলিতা দা মনোজ ভাই 10 টকা বিক্ৰী কৰি আছে নেকি আপোনালোকৰ এইটো মৰমৰ মনোজ ভাই আমাৰ যোনে ড্ৰোন শ্বট জিন্দাবাদ এইটো ডান্স ষ্টাৰ্ট হৈ গৈছে কৰি আছো দাদা কৰিছোঁ কেইটামান শ্বট লৈছোঁ ঠিক আছে দিয়ক মনোজ ভাইক নচোৱাই দিয়ক বিকাশ দা জোনাই কেনেকুৱা লাগিছে মজা লাগিল একদম মনোজ ভাইক লগ পাই আৰু মজা লাগি গ'ল একদম আৰু সিজন 2 ৰাইড অসম যাই আছে কেনেকুৱা পাইছে ভিডিঅ' চাই গুলি জুই আছে আৰু ধামাকা আহি আছে ন পিছত একদম পুৰা মজা থ্যাংক ইউ সো মাচ আপোনালোক সকলোকে ধন্যবাদ বঢ়িয়া বাইকত বহি থাকিব নালাগে
চব কমে নাচিব কিবা কিবি নাচিবা শুই যাবা ষ্টাৰ্ট বুলি ক'লে সোমাই চবে দৌৰি আহিব লাহে লাহে আহিবা লাহে লাহে হেলমেট খোলা নেকি সঁচাতে মনোজ দা নাচি থাকিব আমি লাহে লাহে এনে নাচিম মনোজ দা মেইন মনোজ দা নাচি থাকিব আমি বাইকৰ পৰা নামি একদিন নাচিম বাইকত বহি থাকি মোকে ভিডিঅ' ল'বলৈ দিছে ললে ললে বিকাশ দাই পুৰা ধুনীয়াকৈ ৰেডি কৰি আছে বস্তুবিলাক অলপমান কিবা হৈ গ'ল আছে আছে ধুনীয়াকৈ আছে ধুনীয়াকৈ আছে ধুনীয়া যিহেতু আজি কাতি বিহু বঙালী হয় তথাপিও আমি বিহু এপাক মাৰি লওঁ বুলি ভাবিছোঁ তো আমাৰ মনোজ ভাই আছে মনোজ ভাই আৰম্ভ কৰিব আৰু আমি লগত বিজয় দা নাচি আৰু বিহুৰ ওচৰত আপোনালোকে দেখিব ওপৰৰ পৰা এই তাৰ পৰা চবে নিজৰ নিজৰ ছেটিং মিলাই আছে এইটো বিতুপন দাই কেইটা আছে এটাই মনোজ ভাই এটা মাজতে প্ৰথমতে ডান্স কৰিব তাত আমি এন্ট্ৰি কৰিম প্ৰথমে মনোজ ভাই এটা মাজতে গীতটো কঢ়িয়াই দিয়া নাচিব বিহু আৰু ওপৰৰ পৰা আহিব ড্ৰোন এতিয়া আমাৰ ব্লগত গোটেই দামী দামী ব্যক্তি আছে যাম নাচিম ক'ত নাচিম হয় গান লগা বগলী পৰিছে এই পিঠিত সমনীয়া এই খালিকি পৰিলে শিল এই পখিলা পৰিব ফুল বুলি ভাবি আমাতে নাচনীৰ গান এতিয়া গোটেই ব্লগ শ্লগ মানে যিমান শ্বৰ্ট ড্ৰোন শ্বট চিনেমেটিক শ্বট ল'ব লগা আছিলে মাংকি ডেন্স দিবলগীয়া আছিলে চব হৈ গ'ল আৰু এতিয়া চবে অলপ ৰিলেক্স হৈ আছে আৰু এইটো বিজেকে দা হেল্ল' আহিছোঁ এই ভিডিঅ'টা আমি দিয়াটো মোৰ ভিডিঅ'টা দিলে পুৰা আমাৰ এইটো বাস্তৱ মোক নোলাবিবি ভাই চবৰ লগত চেলফি লৈ আছে আমিতো ব্লগাৰ মানুহ সৰুকৈ ভিডিঅ' এটাই লৈ দিম আৰু নচিবু দা কিবা এটা কৈ দিয়ক এয়া ড্ৰোন শ্বট ল'লোঁ এতিয়া ওলাম আমি ডিগবৈৰ কাৰণে ডিগবৈ ন ভালকৈ যাব থেংক ইউ ভাল লাগিল হেপী জাৰ্ণি হেপী জাৰ্ণি এতিয়া এই লগত আছে আৰু বিতুপন দা ড্ৰোন চ্ৰোন চব সামৰি মেলি এতিয়া যাবলৈ ৰেডি হৈছে আৰু পেকিং কৰিলোঁ জোনাইত আহি এপাক বিহু মাৰিলোঁ এতিয়া ফাৰ্ষ্ট টাইম চাগে হা ফাৰ্ষ্ট টাইম চাগে জোনাই মই আহিছোঁ বহুতবাৰ আহিছে ন আচ্ছা মই সিহঁতক জইন কৰি দিলোঁ আৰু ইয়ালৈকে অঁ মই আকৌ ঘৰলৈ যামগৈ এতিয়া আপুনি লখিমপুৰ গুচি যাব ভাল লাগিলে দেই লগ পাই একদম বঢ়িয়া
এতিয়া 390 এডভেঞ্চাৰ চলাব আমাৰ মনোজ ভাই হাফ এন হ'লে কি হ'ব দাম আছে এইটো ব্ৰেণ্ডেড হয় কিমান হা কিমান 120 টকা বাছ হৈ যাব ক'ত যোৱা নেকি যোৱা অঁ বাই বাই আবা বাইকখন উল্টি যাব নিব নোৱাৰিলে কি উঠি পাইছোঁ তো এপিক এপিক তুমি হেৰি এফালে আহি দিয়াচোন বগীবিল পাওঁতে কিন্তু আন্ধাৰ হ'ব দেই দিয়া লোৱা লোৱা বগীবিল যাব নেকি ঐ বঢ়িয়া পজিছে দে ৰিনা ইফালে নাই ইফালে ক'ত থাকে বাৰু এতিয়া চবে ওলাব লৈছে ভালকে যাব গৈ থাকোঁ দিয়া লগ পাম কেতিয়াবা আৰু নিশ্চয় ইফালে আহিলে ভালকে যাব হেপী জাৰ্ণি ছেভ ৰাইড থেংক ইউ ভালকে যাব 150cc বাইকত টুৰিং সমীৰণ ভালকে যাব পোহৰ আনে টাটা বাই বাই এইফালে আছে আমাৰ আপগ্ৰেডেড ভাৰ্জন নেক্সট লেভেল পুৰা একদম যাবলৈ ৰেডি দিয়া লগ পাম দিয়া নিশ্চয় লগ পাম আপুনি পাপু দা ন ভালকে যাব দাদা ঠিক আছে বাই বাই শিৱৰাটো ওৱান অফ মাই ফেভৰেট থেংক ইউ এতিয়াতো যাব ফালি ফালি যাব আৰু এতিয়া খালি নাযাওঁ এতিয়া আৰু গাত এনাৰ্জি নাই আচ্ছা একদম সেইকাৰণে মানে খালি কাৰণে সেইটো লওঁ অঁ এতিয়া গোটেই ইউটিউবাৰবিলাকক টাটা বাই বাই দিলোঁ এতিয়া আমিও যাম আমাৰ নিজৰ কাম কৰোঁ নেকি ৰাইজে যদি ভিডিঅ'টো ভাল পালে তেনে লাইক কৰিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ